তো হে গাইজ কি খবৰ মই দিবাংগৰ আপোনালোকে চাইছে দিয়া চাম মানে আজিকালি এনেকুৱা আলি গাং আছে আমাৰ লগৰ দুটা মানে মাতিছে যাম প্ৰথমবাৰ ভিডিঅ'টো চাওক হাজু মই এতিয়া যাওঁ লগৰ এজন আহিছে এইটো কিয় মই যাম ফাইনেলি আহি পালোহি লগৰজনৰ ঘৰ তাৰপিছত এতিয়া সেইফালে এটা অনুষ্ঠান হৈছে সেইখিনি অলপ যাওঁ তাক লগ কৰোঁগৈ সেয়ে এতিয়া ঘৰত নাই তাত আছে তাক লগ কৰোঁগৈ ছাৰ আমাৰ ইয়াত নমস্কাৰ তাত নমস্কাৰ কি লওঁ নমস্কাৰ নমস্কাৰ একদম কুমৰুক সুধো সন্মানৰ দৰ হয়নে আমি গাহৰি খাম বুলি আহিছোঁ Kita kibar aku. Desang mukhৰ অভিমুখে যাত্ৰা আমি গৈ আছোঁ পামগৈ এতিয়া আমি মুখ এইফালেদি গৈছোঁ পামগৈ
মানে ইমান আলি গাং ইমান হেৰি কৰা নহ'ল এহঁতৰ তাত গ'লোঁ এতিয়া একদম আহি পাই গ'লোহি দিছাং মুখ বুজিছেনে আহি পাই গ'লোহি দিছাং মুখ এতিয়া দিছাং মুখত ৰাতিপুৱা ফটো মাৰো বুলি কৈছে যদি ফটো চটো মাৰো ইনষ্টাগ্ৰামত দিম দীপাংকৰ ভূঞান দা ইনষ্টাগ্ৰামত চাই ল'ব হা তাৰপৰা এতিয়া মই আহি এটা ঘৰত সোমাইছোঁহি এটা ঘৰ টাইপ ইয়াত তেনেকৈ ফটো মাৰিছে এইটো আছে সেইটো কথা বুজিছে নে কথাটো আৰু চেনেটো কেনেকুৱা লাগিছে ক'ব এপাৰ जब हवाओं में इश्क होता दिखाई देने लग जाए तब समझ जाना सुकून का रास्ता शुरू हो गया रंगों से तुम्हें मिलाया মেইন কেছটো এনেকুৱা যে এইখন দিছাংমুখত এখন ৰিজৰ্ট আছে ৰিজৰ্ট টাইপ নহয় আৰু মানে এখন হোটেল টাইপ আৰু কিন্তু ধুনীয়াকৈ বনাইছে আমি আহিলোঁ ফটোখন মাৰোঁ বুলি আলি গাং সেইফালে সিহঁতৰ তাত হৈ থাকিব পাৰে খাবলৈ মাতিছিলোঁ সিহঁতিকেইটা তাত ফটো মাৰি আছে আৰু মই ইয়াত আছোঁ এতিয়া তললৈ নামি গৈছোঁ তলৰ পৰা দেখুৱাইছোঁ কেনেকুৱা হয় মাজত বস্তুটো এনেকুৱা হয় সেইখিনি আছে সেইখন আমাৰ স্কুটি বাইক সেয়াই আৰু